2025 জিঅ টেগ কৰা ঘৰ কেতিয়া দিব? ইকুআইচি এণ্ড জিঅ টেগিং হৈ গ'ল, ফাৰ্ষ্ট ইনষ্টলমেণ্ট পোৱা নাই। নমস্কাৰ আৰু ধন্যবাদ জনাইছো আপোনালোকক। আপোনালোকে আগৰ ভিডিঅ'টোত মোক এনেধৰণৰ কমেণ্ট জনাইছিলে। যদি আপুনি 2025 চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, তেনেহলে আপোনাৰ নামটো লিষ্টত আহিবনে নাই, আপুনি টকা পাবনে নাই, প্লাছ আপুনি যদি 2025 ঘৰৰ হিতাধিকাৰী হয়, তেতিয়াহলে আপোনাৰ বাবে আছে এটা ভাল খবৰ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক। সো ফ্ৰেন্ডস, আপোনালোক যিসকলে 2025 অৰ্থাৎ ঘৰৰ এইটো বছৰত চৰকাৰী ঘৰ অনলাইন এপ্লাই কৰিছিলে, আপোনালোকৰ হয়তো মনত আছে যে আপোনালোকৰ প্ৰথমে গাঁও পঞ্চায়তত আপোনালোকৰ আবেদন কৰিছিলে, কিন্তু পিছত তেওঁলোকে জনায় যে আকৌ নটিফিকেশ্যন দিয়ে তেওঁলোকে যে নতুনকৈ আপোনালোকে অনলাইন ভাৱে বা ডিজিটেল ভাৱে আপোনালোকে আবেদন কৰিব লাগিব, তেনেহলেহে আপোনালোকৰ আবেদনখন একচেপ্টেবল হ'ব। গতিকে তাৰ পিছত আপোনালোকে সখী বাইদেউ বা আপোনালোকে নিজে জিঅ টেগিং কৰিলে, তাৰ পাছত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ল, আৰু এই কেইটা প্ৰচেছ যদি আপুনি সম্পূৰ্ণ শুদ্ধকৈ কৰিলে, তেতিয়াহলে আপোনালোকে টকাখিনি পাব। চাওক, ইয়াত জিঅ টেগিং কৰোতে আপোনালোকৰ কিছুমানৰ জিঅ টেগিং ইনকমপ্লিট দেখুৱায়, আৰু কিছুমানৰ এইটো হৈছে যে আপুনি আধাৰ কাৰ্ডখন আপোনালোকে নিদিয়ে। গতিকে আপুনি যদি আপোনাৰ আধাৰৰ সৈতে জিঅ টেগ কৰিছে, তেতিয়াহলে আপুনি চিন্তা নকৰিব, আপোনাৰ নামটো আহিব, আৰু আপোনালোকেও যদি যোগ্য হিতাধিকাৰী হয়, তেতিয়াহলে আপুনিও চৰকাৰী ঘৰ পাব, মানে চৰকাৰী ঘৰ টকাখিনি পাব। মাত্ৰ আপোনালোকে জাষ্ট কিছু অলপ ৱেইট কৰিব লাগিব। ইয়াতে যিসকলে টকা পাই গৈছে ইতিমধ্যে, মই আপোনালোক আগৰ ভিডিঅ'টোত জনাইছো যে কেইখনমান জিলাত ঘৰৰ টকাখিনি দিয়া হৈছে। আৰু এইবাৰ যিটো ঘৰৰ বাবে আঁচনি আছিলে, সেইটো মই আগতো জনাইছো ঢালাই ঘৰৰ বাবে আছিলে। আৰু যিসকলে আবেদন কৰিছিলে, সেইটো আগত যিসকলে মানে নৰ্মেল ঘৰ পাইছে সেইটো নহয়, সম্পূৰ্ণ ঢালাই ঘৰৰ বাবে আবেদন আছিলে। আৰু তাৰ প্ৰথম কিস্তিত আপোনালোকে যিসকলে পাইছে 1 লাখ টকা পাইছে, মানে অক্টোবৰৰ শেষৰ ফালে আৰু নৱেম্বৰৰ প্ৰথম ভাগত আপোনালোকে যেতিয়া মানে অৰুণোদয় পালে, তাৰ ঠিক পিছতে এই টকাখিনি দিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া জানিব বিচাৰিছে যে আপোনাৰ জিঅ টেগিং কৰিলে, ভেৰিফিকেশ্যন হৈ গ'ল, তাৰ পাছতো আপুনি টকা পোৱা নাই, বা কি কৰিলে আপুনি টকাখিনি পাব। চাওক, আপোনালোকে যিসকলে টকাখিনি পালে, প্ৰথম কিস্তি আপোনালোকে 1 লাখ টকা পাব। আৰু আপোনালোকে যিসকল জিলাত কি হৈছে, আগৰ 1 বছৰ বা 2 বছৰ আগত যিসকলে এপ্লাই কৰিছিলে, সেই সকলৰে মানে টকাখিনি দিয়া শেষ হোৱা নাই। গতিকে আপোনালোকৰ জিলাত যদি আগৰ বছৰৰ প্ৰথম কিস্তি, দ্বিতীয় কিস্তি, তৃতীয় কিস্তি এই সকলো যদি আপোনালোকৰ কমপ্লিট হৈ আছে, তেতিয়াহলেহে আপোনালোকে 2025ত যি আপোনালোকে এপ্লাই কৰিছিলে, তাৰ টকাখিনি আপোনালোকে পাব। এতিয়া আপোনালোকে চাব, আপোনালোকে যদি আপোনাৰ পঞ্চায়তলৈ গৈ সোধে যে আপোনালোকৰ আগৰ কিস্তিৰ টকাখিনি শেষ হ'ল নে নাই, তো তেওঁলোকে আপোনালোকক জনাই দিব শেষ হৈছে নে নাই। তাৰ পাছত আপোনালোকে ক্লিয়াৰ হৈ যাব যে আপোনালোকৰ 2025ৰ টকাখিনি প্ৰদান কৰিব নে নাই। তো এইটোৱে আছিলে 2025ৰ ঘৰৰ বাবে আবেদন কৰা সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছো আপোনালোকৰ যিখিনি ডাউট আছিলে, মই এই ভিডিঅ'টোৰ যোগেৰে জনাব পাৰিলো। আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, যাতে মই পুনৰাই এনেকুৱা ধৰণৰ আপডেটসমূহ প্ৰদান কৰিলে আপোনালোকে সেইটো সোনকালে পাই যায়। ধন্যবাদ।